এইটো কি চৰাই জানো বৰ ধুনীয়া চৰাই ইয়াত আছে ন নাথুলালে গ'লে কাৰোবাৰ যদি টেষ্ট কম আছে কুচিয়া কলডিল মাগুৰ মাছ যাতে ঘৰতে খাই আহে নহ'লে আমাৰ নিচিনা গতি হ'ব এইবুলি কৈ আছে। সুপ্ৰভাত আমি বৰ্তমান আছোঁ পেলিঙত। কালি আমি আপোনালোকেতো চবেই গমেই পায় যে ছিকিম এখন সৰু ষ্টেট তাৰে চাৰিভাগ কৰা হৈছে ইষ্ট ৱেষ্ট নৰ্থ চাউথ। আমি কালি গেংটকৰ পৰা আহিলোঁ। গেংটক ইষ্ট ছিকিমত পৰে। তাৰ পৰা গেংটকৰ পৰা কালি আমি নামচিত আমি চাৰধাম চালোঁ। কি চাইছিলোঁ কিন্তু আপোনালোকক আগৰটো ব্লগত কৈছোঁৱেই। তাৰপিছত সেয়া নামচি পৰে চাউথ ছিকিমত। তাৰপিছত চাউথ ছিকিমৰ পৰা কালি আমি আহি পেলাই পালোঁহি ৱেষ্ট ছিকিম। এতিয়া বৰ্তমান আমি আছোঁ গেজিঙত। এয়া আমি থকা ৰুমৰ বেলকনিৰ পৰা তলৰ দৃশ্য। আজি 12 অক্টোবৰ 2024 আৰু ছিকিমত আজি আমাৰ তৃতীয় দিন। যিসকলে মোৰ আগৰ ব্লগটো চাইছে আপোনালোকেতো গম পাইছেই ৰাস্তা ব্লক হৈ থকাৰ কাৰণে কালি আমি আহোঁতে হোটেল আহি পোৱা বহুত বেছি দেৰি হৈ গৈছিল। আমি ৰাতি 2 বজামানত পালোহি। ভাত পানী খাই লৈ পেলাই আজৰি হোৱালৈতো 3 মানে বাজিলে। সেইবাবে আজি শুই উঠাও অলপ দেৰি হ'ল। আমি 8 মান বজাত শুই উঠিলোঁ। উঠি পেলাই এতিয়া আমি ব্ৰেকফাষ্ট কৰিবৰ কাৰণে তললৈ গৈ আছোঁ। ব্ৰেকফাষ্ট কৰাৰ পাছত হোটেল চেক আউট কৰি ভাবিলোঁ একপি ফটোকে উঠি লওঁ, যিহেতু আমি এই ঠাইৰ পৰা আমি আকৌ আজি গেংটকলৈ ঘূৰি যাম। প্ৰায় 15 মিনিটমান যোৱাৰ পিছত আমি গৈ পালোঁগৈ চেংৰেজিক ষ্টেচু এণ্ড স্কাইৱাক। এয়া হৈছে ভাৰতবৰ্ষৰ প্ৰথমটো গ্লাছ স্কাইৱাক। ঋতু আগবাঢ়ি গৈছে টিকেট কাটিবলৈ আৰু সেইটো সময়তে মই আপোনালোকক ইয়াৰ চাৰিওকাষৰ দৃশ্য এবাৰ দেখুৱাই দিছোঁ। এই ঠাই চি লেভেলৰ পৰা 7,200 ফিট ওপৰত অৱস্থিত। স্কাইৱাক ইনগ্ৰেট কৰা হৈছিলে 2018 চনত। ব'লকচোন আমি এতিয়া একেলগে সোমাই যাওঁ। ইয়াত এজন ডাঙৰ মানুহৰ টিকেটৰ মূল্য হৈছে 100 টকা আৰু 10 বছৰীয়া তলৰ শিশুৰ কাৰণে বিনামূলীয়া। বাইদেউ স্মাইল হেৰি কৰি দিয়া আকৌ হাঁচা কৰি দিয়া কিবা এয়া অঁ হ'ব চিন্তা নকৰিবা। আপোনালোকে যিকোনো বুদ্ধিষ্ট মনেষ্ট্ৰী গ'লে হয়তো এনেকুৱাবিলাক দেখিছে। এইবিলাকক প্ৰেয়াৰ হুইল বুলি কোৱা যায়। ইয়াত বুদ্ধিষ্টসকলৰ কিছুমান মন্ত্ৰ লিখা থাকে আৰু বিশ্বাস কৰে যে যেতিয়া এইখিনি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰোৱা হয় তেতিয়া আমাৰ ভাল কৰ্মবিলাক বিশ্ব ব্ৰহ্মাণ্ডৰ লগত মিলি যায় আৰু আমাৰ জীৱনত সুখ সমৃদ্ধি আৰু শান্তিৰে উপচি পৰে। আৰু ইয়াতে মই এটা কথা কৈ থৈ দিওঁ, ঘূৰাওঁতে কিন্তু সেই তলত যিডাল থাকে সেইডালত ধৰি পেলাইহে ঘূৰাব লাগে। বহুতে কিন্তু সেই ওপৰত চিলিণ্ডাৰটো ধৰি পেলাই ঘূৰায়, কিন্তু তাত আচলতে ধৰি পেলাই ঘূৰাব নালাগে। নাই কিন্তু তলে চাই কিন্তু তলে চাই ভাল লাগিছে দা পৰিম নিচা লাগিছে। তলে চাই ভাল লাগিছে। ভয় কৈছে মই মোৰ লগা নাই ভাল লাগিছে। আমি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে এটা নতুন এক্সপিৰিয়েঞ্চো লৈ আছোঁ। স্কাইৱাক কৰি আছোঁ পেলিঙত। আৰু এইফালে এয়া দীপাংকৰ দা, মাইনু আৰু বৌ। স্কাইৱাকৰ পৰা নামি অহাৰ আগে আগে আমি কেইকপিমান ফটো তুলি ল'লোঁ। ওপৰত যে আপোনালোকে দেখিছে এয়া হৈছে চেংৰেজিক ষ্টেচু। এয়া 137 ফিট ওখ হয় আৰু পৃথিৱীৰ ভিতৰত এয়া আটাইতকৈ ওখ চেংৰেজিক ষ্টেচু হয়। এয়া মন্দিৰৰ আগ চাইডৰ দৃশ্য। আমি সোমাই আহি সোঁ চাইডেদি গৈ স্কাইৱাকত উঠি এতিয়া নামি আহি ওলাই গৈ আছোঁ আন এটি ঠাইলৈ। প্ৰায় 45 মিনিটমান যোৱাৰ পিছত আমি আহি পালোঁহি ৰাবডেঞ্চি ৰুইন্স আৰু চিটকিয়ং টুলকু বাৰ্ড পাৰ্ক। ঋতুৱে টিকেট কাউণ্টাৰত টিকেট লৈছে। ইয়াত এডাল্টৰ কাৰণে 100 ৰুপিজ, 14 বছৰীয়া তলৰ শিশুৰ কাৰণে 25 টকা আৰু ইণ্ডিয়া বাহিৰৰ মানুহৰ কাৰণে 200 টকা। একেটা টিকেটতে বাৰ্ড পাৰ্ক আৰু লগতে ৰুইন্স দুইটা জেগাই চাব পাৰি, যিহেতু দুইটা জেগা একেফালে আছে। প্ৰথমতে আমি যাম ৰুইন্সলৈ। ৰুইন্সৰ পৰা আহি আমি বাৰ্ড পাৰ্কত সোমাম। ব'লকচোন গৈ থাকোঁ একেলগে। এই ঠাইৰ পৰা 180 মিটাৰ গ'লে বাৰ্ড পাৰ্ক পোৱা যায়।
কিন্তু ৰুইনছলৈ আৰু অলপ দূৰ আগলৈ গৈ থাকিব লাগে খোজকাঢ়ি বলকচোন ইয়াত কি লিখা আছে চাওকচোন নেচাৰ ৱাক সঁচাকৈ গছ গছনিৰে ভৰা চাৰিওকাষটো ইমান সুন্দৰ এটা পৰিৱেশ কিনাৰত দেখিছেনে বিভিন্ন চৰাইবিলাকৰ ফটো নামসহ চাইণ্টিফিক নেমছৰ লগত দিয়া আছে এইফালে ৰেপডেন্সি ৰুইনছলৈ যাব পাৰি বলকচোন আমি এতিয়া ৰুইনছ চাবলৈ আমি গৈ আছোঁ কিতাপ যাব দেই এইটো এটা এডভেঞ্চাৰে মানে প্লেচলৈ অহাটো মাৰি আছোঁ আমি চববিলাকে একেলগে গৈ আছোঁ মই কিন্তু খোজকাঢ়ি যাব লাগে বুলি ভবা নাছিলোঁ আকৌ বুজিছানে মোৰো ভাল লাগিছিল গম পাইছোঁ ভাল লাগিছে নেকি এইফালে মাইনো আমি আহি পাইছোঁহি অঁ গম পাইছোঁ আৰ্কিঅলজিকেল ৰুইনছ দেখিছে আপোনালোকে আমি আৰু কি কি চাম আপোনালোকক দেখাই গৈ থাকিম মাইনু বহিলা যে কি হ'ল ভাগৰ লাগিছে নি আমি চাবলৈ অহা ৰুইনছ এয়াই 1670ৰ পৰা 1814লৈকে ৰাপডেন্সে আছিলে ছিকিমৰ দ্বিতীয় ৰাজধানী আৰু এই ৰাজধানী গোৰ্খা আৰ্মীয়ে ধ্বংস কৰিছিল তাৰপিছত এতিয়া বৰ্তমান আমি যিখিনি দেখা পাইছোঁ সেইখিনি সেই ৰাজধানীখনৰ অৱশিষ্টখিনি বা ৰুইনছখিনি ঠাইখিনি তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সৈতে বহুত পৰিপাটি কৰি ৰাখিছে এইফালে এতিয়া দীপাংকৰ দা বৌ আৰু মাইনুৱে পজ দিছে আৰু ঋতুৱে ফটো তুলিছে আৰু আমিনো পিছ পৰি কিয় থাকোঁ এতিয়া আমি ঘূৰি গৈ আছোঁ সেইডাল যে কি গছডাল কি কৈছ ভাগিলে নি বাৰু গছডাল হা কাটি পিনি ৰাস্তাটো উলিয়াই দিছে অঁ অঁ হ'ব পাৰে দেই মই সেইটো ভাবিছোঁ এইবাৰ আমাৰ কিন্তু একদম পাহাৰৰ মাজে মাজে বগোৱা এক্সপিৰিয়েঞ্চ হৈ গ'ল ন ভাল লাগিছে কিন্তু অঁ মানে আমাৰ ঠাইবিলাকতকৈ তাৰমানে বেলেগ যে সেইটো বস্তু মানে গম পাইছোঁ মানে অনুভৱ কৰিব পাৰিছোঁ ঠিক আছে গৈছোঁ আমি এয়া বাৰ্ড পাৰ্ক পাইছোঁহি ভিতৰৰ পৰাই তাৰপৰা দেখুৱাই আছোঁ ৰ'ব বাৰ্ড পাৰ্ক পাইছোঁহি এয়া ইয়াতে আমাৰ টিকেট চেক কৰিছে তাৰপিছত আমি সোমাই যাম আমি এয়া বাৰ্ড পাৰ্ক পালোঁহি আছে হ'ব মাৰিম আৰু বহুত ধুনীয়া 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 ঠাই দেখি আমি দুয়ো ফটো মাৰিবলৈ ধৰিলোঁ হঠাৎ দুজনী ছোৱালী আহি পেলাই আমাক মাত লগালে গম পালোঁ যে তেওঁলোকো অসমৰ এয়া যে মই পজ দিয়া দেখিছে এয়া কিন্তু মোৰ ভণ্টিকেইজনীয়ে শিকাই দিয়া পজহে ফটো উঠাৰ পাছত আমি সোমাই গ'লোঁ এইফালে চাওকচোন এখন হেঙিং ব্ৰিজ এতিয়া আমি ভিতৰলৈ যাওঁ কি আছে চাওঁগৈ
চিটকিয়ং তুলকু বাৰ্ড পাৰ্ক আৰম্ভ কৰা হৈছিল 2015 আৰু ইয়াত বিশেষকৈ পৰিভ্ৰমী চৰাই বা মাইগ্ৰেটৰী বাৰ্ডছ ৰাখিবৰ কাৰণে ধুনীয়াকৈ ব্যৱস্থা কৰি থোৱা আছে। চৰাই ৰেবিট এইটো কি চৰাই জানো বৰ ধুনীয়া চৰাই ইয়াত আছে নাম চাম লিখা এইবোৰ চৰাই বগাবলৈ দি থৈছে চোৱা অঁ ভালকৈ আছে ভাল লাগিলে কিন্তু দেই বস্তুটো অঁ পাইছোঁ বোলে তেনে বহুত পাইছোঁ ইমান হেৰি কৰা নাই প্ৰায় 1:30 মান বজাত আমি বাৰ্ড পাৰ্কৰ পৰা ওলাই এতিয়া আমি গেংটকৰ অভিমুখে গৈ আছোঁ যিহেতু আমাৰ কাইলৈ ট্ৰেইন আছে খুব সোনকালে আমাৰ ভাতকেইটা খাবৰ সময় হৈছে ক'ৰবাত সোমাই আমি ভাত খাব লাগিব আমি এতিয়া কিহৰ মাজেৰে গৈ আছোঁ গম পাইছেনে এয়া টানেলৰ মাজেদি আমি গৈ আছোঁ এনেকুৱা টানেল আমি বহুতকেইটা পাইছোঁ কিন্তু এইটো অলপমান দীঘলীয়া লাঞ্চ কৰাৰ পিছত প্ৰায় 4:30 মান বজাত আমি গৈ পালোঁগৈ টেমি টি গাৰ্ডেন টেমি টি গাৰ্ডেন হৈছে ছিকিমৰ একমাত্ৰ টি গাৰ্ডেন এয়া এষ্টাব্লিছ হৈছিলে 1969ত টেমি টি গাৰ্ডেন কিন্তু চাউথ ছিকিমৰ নামচিত পৰে আমি কালি নামচি আৰু ৰাবাংলা চাউথ ছিকিমত থকা আমি এই জেগাসমূহ ফুৰিছিলোঁ যিসকলে মোৰ আগৰটো ব্লগ চাইছে তেওঁলোকেতো নিশ্চয় গম পাইছে পোহৰে আহি পোৱাহি হ'লে কিজানি আৰু ধুনীয়া লাগিলহেঁতেন যি কি নহওক এতিয়াও বেছি আন্ধাৰৰ আগতে আমি পালোঁ এয়া চাওক কি ধুনীয়াকৈ ৰাখিছে তেওঁলোকে টেমি টি গাৰ্ডেন এয়া চাহ বাগানেই হয় কিন্তু এই পাহাৰীয়া চাহ বাগান কাৰণেই আৰু বহুত ধুনীয়াকৈ তেওঁলোকে ৰাখিছে চাই বহুত ভাল লাগিছে আমি এতিয়া আহিছোঁ টেমি টি গাৰ্ডেন আচলতে বস্তুবিলাক যিমান ধুনীয়া হয় নিজে চকুৰে চাবলৈ কেমেৰাত সিমান ভালকৈ উঠি নাহে আচলতে নুঠে এতিয়া ৰাতি 8 বাজিছে আৰু আমি ফাইনেলি আমাৰ হোটেল পালোহি গেংটকত বুক কৰি থোৱা আমাৰ আজি ট্ৰিপৰ লাষ্ট দিন ছিকিমৰ অভিজ্ঞতা নিউ জলপাইগুৰিৰ পৰা আমি জলফাই এটা খালোঁ জলফাই খাই মেলি খালে বামে গৈ মেলি গাড়ী বিচাৰি যেতিয়া গাড়ীত উঠিলোঁ গড়ৰ পৰা ঠাণ্ডা অভিমুখে কি তিষ্টাৰ পাৰে জাৰ্ণি আৰম্ভ হ'ল তাৰপিছত আমাৰ যোন ব্লগাৰ আছে কেমেৰাৰ পিছফালে বেটেৰীটো ডাউন হ'ল অলপ তাৰপিছত গেছৰ দৰৱ এটা লগাই দিয়াৰ পিছত খুলি দিলে অলপ গাড়ী খিৰিকীখন খুলি দিলে ৰিচাৰ্জ হৈ যায় নহয় যিহেতু ঠাণ্ডা জেগাত আহিছে সেইকাৰণে এচি নলওঁ বুলি মনতে মানি আনিছে সেইকাৰণে মাথাটো ঘূৰাই বাকী বেলেগে ক'ব তোমাৰ কেনেকুৱা অনুভৱ ছিকিমত ধুনীয়া ধুনীয়া এনেকুৱা যাতে আৰু পিছতো প্ৰত্যেক বছৰে এনেকুৱা অনুভৱ হয় অনুভৱতে ইমান হাঁহিলে লেফ্ট হেণ্ড চাইড ইকুৱেল টু ৰাইট হেণ্ড চাইড হৈ গ'ল ইণ্টেষ্টাইন ঠাণ্ডা কিন্তু বহুত 1 ডিগ্ৰী বা 5 ডিগ্ৰী ঠাণ্ডা আমি কোনোদিনে ফিল কৰি পোৱা নাই সেয়া মই এডভাইচ দিম নাথুলালৈ গ'লে কাৰোবাৰ যদি তেজ কম আছে কুচিয়া কলডিল মাগুৰ মাছ যাতে ঘৰতে খাই আহে নহ'লে আমাৰ নিচিনা গতি হ'ব এই বুলি পঢ়ি আছে মই পঢ়ি আছোঁ মোক এনে দিলি বদনামটো ন মই ৰাতিপুৱা পিছত পেকিং কৰি আহিলোঁ আৰু আমাৰ এইফালে পিছফালে আমাৰ এইজন লুকাইছে এতিয়া তুমি এতিয়া কি ক'বা তোমাৰ অনুভৱ মানে মই কৈছোঁ মই মিকি কৈছোঁ বেয়া নাপাবা কিন্তু দেই তুমি উদিতটো অনুভৱ দিব আগত আজিকালি মোক তুলিব নালাগে এইটো ভিক্সটো লাগিব ভিক্স নহয় নাই আজিকালি তোমাৰ অনুভৱৰ কথা কি ক'বা ছিকিমত
ছিকিম বৰ ভাল ফুৰা অনুভৱ দেই একদম যিহেতু মই মানে চিকলিভত আহিছিলো আহি আকৌ চিকতে গ'লো চিকিমত আহি চিকতে গ'লো। ইয়াকত বাকী উঠি কিন্তু ভাল লাগিলে দেই প্ৰাৰ্থনা অনুভৱ কোৱা মই নকওঁ। নকলে হ'ব নেকি নক'ল আৰু। পেলিঙৰ অনুভৱ খালি- কৈছিলা মানুহটোৰ লগত তিতা নে মিঠা অভিজ্ঞতা হ'ল মুঠতে গোটেই ট্ৰিপটো তিতা মিঠা ভৰপূৰ আছিলে ইয়ালৈকে আৰু দেখিলো এটা কিন্তু মোৰ দুখ থাকি গ'ল মই কিন্তু ছিকিমৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিবলৈ নাপালোঁ আৰু ম'ম' ম'ম' খাব নাপালোঁ সেইটো দুখ মইতো কিন্তু কিন্তু মোৰ বিৰাট